সরকারি নির্দিষ্ট দ্য বেস্ট গভর্নমেন্ট অফিসার আমি সিলেক্ট কৰিম যি 5000 ইঞ্জিনিয়াৰ হ'ব পাৰে, ডাক্তৰো হ'ব পাৰে, ACSও হ'ব পাৰে, টিচাৰো হ'ব পাৰে। 5000 যি আমাৰ বেস্ট গভর্নমেন্ট অফিসার আছে তেওঁলোকক আমি 4 বা 5খনকৈ গাঁও দিম। মন্ত্ৰী MLA MP বিৰোধী পক্ষই যোগ দিলে যোগ কৰিব পাৰিব, কোনো তাতে আমি পলিটিক্যাল কৰা নাই। আমি ইয়াতে 15খনকৈ লম ৰাজনীতি কৰা ব্যক্তিসকলে, যিখিনি আমি আৰু ইয়াত চিফ সেক্ৰেটাৰীও এদিন গাঁৱত থাকিব, তেওঁ 3 দিন পাব। যিকোনো প্ৰিন্সিপাল সেক্ৰেটাৰী গাঁৱত থাকিব, তেওঁ 3 দিন পাব। প্ৰথমবাৰৰ বাবে গাঁৱত ইমান অফিচাৰ ৰাতি থাকিব, আৰু ৰাতি নাথাকাকৈ কোনো আহিব নোৱাৰে, কোনো আইবিত থাকিব নোৱাৰিব, কোনো বাংলোত থাকিব নোৱাৰিব, গাঁৱৰ ৰাইজে য'ত ৰাখে তাতে থাকিব। আৰু আমি 15 দিন আমাৰ কাৰণে, অফিচাৰৰ কাৰণে 3 দিন। আৰু অল 28,000 সেন্সাস ভিলেজ, ৰেভিনিউ ভিলেজটো মই কোৱা নাই কিয়, বড়ো বা কাৰ্বি আলঙত ৰেভিনিউ ভিলেজৰ সমস্যা আছে, কিন্তু সেন্সাস ভিলেজ চবতে আছে। গতিকে আমি সেন্সাস ভিলেজত আমি টাৰ্গেট কৰিছোঁ ইউনিট হিচাপে, আৰু মই ভাবোঁ যে এই কামখিনি কৰিলে বহুত ৰাইজৰ উপকাৰ হ'ব। আৰু নেক্সট 3 বছৰ বা 2.5 বছৰ আমাৰ চৰকাৰৰ প্লেনিং প্ৰচেছটোকো আমি ঠিক কৰিব পাৰিম। যে ৰাস্তা এখন MLA লিষ্ট লৈ আহিছে, আমি এপ্ৰুভ কৰি দিছোঁ, কিন্তু ডাঙৰ গাঁৱৰ ৰাস্তাটো হোৱাই নাই, হৈছে যদিও বেয়া হৈ আছে। গতিকে সকলো ডিপাৰ্টমেণ্টৰে ৱেব পৰ্টেল থাকিব, তাতে তেওঁলোকে যিখিনি ইনভেষ্টিগেটৰ হ'ব, যেনেকৈ আমি গুণোৎসৱ কৰোঁ, ৰিপৰ্টটো তেওঁলোকে থ্ৰু IT দি দিব। আমি ইয়াতে ডাউনলোড কৰিম যে অমুক কেইজন বৃদ্ধ মানুহে বৃদ্ধ পেঞ্চন পোৱা নাই, অমুক কেইজন বিধৱাই অৰুণোদয় পোৱা নাই, অমুক কেইজন ব্যক্তিয়ে ৰেচন কাৰ্ড পোৱা নাই। তেনেকৈ আমি 15টা আমি পইণ্ট ঠিক কৰিম য'ত আমি দিব পাৰোঁ এজনো বাদ নপৰাকৈ। আৰু গাঁৱৰ 15টা পইণ্ট ঠিক কৰিম যে এইখিনি বস্তু গাঁৱত আছে নে নাই। এই এটা আমি উদ্ভাৱনী আঁচনি এটা আমি ল'ব খুজিছোঁ।